হে দোস্ত আজি হল দিৱালী আৰু আমি সকলোৱে কি কৰোঁ আজি বজাৰৰ পৰা বোমা কিনি আনি ফুটাও তো যিকে নহওক আজি আপোনালোকক মই দেখাম ঘৰতে আমি কেনেকৈ বোমা বনাব পাৰি তো গাইজ বলক আৰু আপোনালোকক মই দেখাই আছোঁ কেনেকৈ বনাব লাগে ষ্টেপ বাই ষ্টেপ আৰু ভিডিঅ' স্কিপ নকৰাকৈ চাই যাওক ঘৰতে বনাব পাৰিব আপুনি নিজে বনাব পাৰিব গাইজ তো প্ৰথমে আমাক লৈ ল'ব লাগিব এটা কাগজ তো কাগজটো কেনেকৈ ছিঙি ল'ব তাৰপিছত এই দিয়া চলাই এইটো বাইৰ কৰি এনেকৈ এইটো মানে য'ত আমি এই কাঠি দি আগুন জ্বলাওঁ সেইখন কাগজখন ল'ব লাগিব আমাৰ এইখিনি তো আমি দুটা লৈ ল'লোঁ আৰু এতিয়া এই কাঠিবিলাকৰ যিটো সবুজ ৰঙৰ যিটো বাৰুচ আছে সেইখিনি ইয়াৰ পৰা বাইৰ কৰি ল'ব লাগিব এনেকৈ বাইৰ কৰি এইটো থ'ব লাগিব তো হৈ গ'ল আমাৰ বাৰুচ লোৱা আৰু ইয়াৰ ওপৰত এইটো দিম এতিয়া এনেকৈ সো গাইজ রেডি হয়ে গেল আমার বোমা তো এতিয়া আমার দরকার পড়ব এইখন এইটুকু এনেকে থৈ দিলোঁ আৰু এতিয়া হাতুৰি দি তাক কোৱা আমাৰ এইটো চাওক আৰু আপুনি যদি মোৰ চেনেলত নতুন আৰু তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি লওক যাতে মিছ নহয়